নমস্কাৰ আশা কৰোঁ সকলোৰে ভাল আজি বহুত দিন হৈ গ'ল একো ভিডিঅ' দিব পৰা নাই আসলে কিবা কিবি কামৰ মাজত সাঙুৰ খাই আছিলোঁ সেইবাবে একো ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে যাতে বেয়া নাপায় আজিৰ পৰা প্ৰায় এবছৰমানৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ এই চাদৰখনৰ ওপৰত ইয়াত মই পম বলৰ সহায়ত কিদৰে মানে দহি পাতিলোঁ অতি সহজতে তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে সেই ভিডিঅ'টো বহুত মৰম দিলে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু বহুতে তাত কমেণ্টো কৰিছিলে যে মানে সেই পম বলটো কেনেকৈ বনালোঁ বা কি সূতা ব্যৱহাৰ কৰিছোঁ গতিকে সেই প্ৰশ্নখিনি উত্তৰ মই আজি এই ভিডিঅ'টোত দিম মানে আপোনালোকক কৰি আকৌ এখন বেলেগ চাদৰত মই আপোনালোকক বনাই দেখাম পম বলটো মই কেনেকৈ বনালোঁ কি সূতা ব্যৱহাৰ কৰিছোঁ তাৰ সেইখিনি কথা মই ভালকৈ ক'ম এতিয়া প্ৰথমতে হ'ল আমাক কি বস্তু লাগিব প্ৰথম বস্তুটো হ'ল ঊল আমাক লাগিবই কাৰণ আমি ঊলৰ পৰাই যিহেতু পম বলটো বনাম সেইবাবে আমাক ঊলটো লাগিবই আৰু ঊলটো মই এইদৰে নেচা ঊল ব্যৱহাৰ কৰিছোঁ এইটো চাওক দোকানত সূতা দোকানত আপোনালোকে অতি সহজতে এইটো ঊল পাই যাব আৰু ঊলটো ইমানখিনি শকতটো নেচা ঊলকে আপোনালোকে মাজে মাজে ভাগ কৰি দুনেচা কৰি ল'ব পাৰে ইয়াত এনেকৈ মাজে ফালি পেলাই মাজে মাজে ভাগ কৰি ল'ব পাৰে তাৰপিছত আমাক লাগিব গুলি এটা বেজি গুলিটো সাধাৰণতে ঊলটো যি ৰঙৰ লওঁ সেইটো ৰঙৰ ল'লে ভাল হয় কিন্তু মানে মই লৈছোঁ ডাঠ বেঙুনীয়া ৰঙৰ ঊল লৈছোঁ আৰু ক'লা লৈছোঁ আৰু ক'লা সূতাটো ভিতৰত সোমাই থাকিব সেইকাৰণে মই ক'লা সূতাই ব্যৱহাৰ কৰিছোঁ ডাঠ বেঙুনীয়া মোচত নাই আৰু এখন লাগিব আপোনালোকক কেঁচি আৰু আপোনালোকে যদি বিচাৰে মই আগৰ যিখন চাদৰ কৰিছিলোঁ তাত ভিতৰত মই আপোনালোকক মই দেখাইছোঁ এইদৰে এইটো দেখিছেনে ইয়াত এইদৰে সৰু সৰু মানে মণি ভৰাই দিছিলোঁ মানে মণিটো ভৰাই দিলে কি হয় গাঁঠিটো ৰৈ থাকে আৰু সূতাডাল পাৰ হৈ অহাৰ সম্ভাৱনা বহুত কম থাকে সেইবাবে মই সেই মণিটো ব্যৱহাৰ কৰিছিলোঁ আপোনালোকে মণি ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে যদিহে মানে আপোনালোকে গাঁঠিটো টানকৈ দিয়ে তেতিয়াহ'লে মণিটো ব্যৱহাৰ নকৰিলেও হয় এতিয়া আহক আমি পম বল বনাবলৈ আৰম্ভ কৰোঁ আগত কৰাৰ দৰে মই ঊলৰ নেচাটো মাজে মাজে ফালি দুভাগ কৰি ল'লোঁ খালি এটা ভাগ সৰু হ'ল এটা ডাঙৰ হ'ল আপোনালোকে পৰাপক্ষত সমান কৰিবলৈকে চেষ্টা কৰিব আৰু মই এতিয়া ডাঙৰ ভাগটোকে লৈছোঁ বাৰু এতিয়া মই ঊলখিনি কিদৰে গাঁঠি দিম সেইটো আপোনালোকক দেখাম বেজিটোত মই গুলি সূতা সোমোৱাই লৈছোঁ আপোনালোকে ঊলো ব্যৱহাৰ কৰিব পাৰে আৰু এইদৰে মই গোটেই ঊলখিনি মই তলেদিনে বেজিটো নিছোঁ মাজেদিনে নিয়া নাই আৰু এইদৰে মই দেখুৱাৰ দৰে ইয়াত এতিয়া গাঁঠি দি ল'ম আপোনালোকে যদি এইদৰে বেজি ব্যৱহাৰ কৰি গাঁঠি দিবলৈ টান পাইছে তেতিয়াহ'লে মই আৰু এটা পদ্ধতি ভিডিঅ'টোত আগতে দেখাইছোঁ কেনেকৈ গাঁঠি দিব পাৰি সেই গাঁঠিটো মই ঊলৰ সহায়ত দিছোঁ সেইটো অতি সহজ আমি ঘৰত সাধাৰণতে সেই গাঁঠিটো ব্যৱহাৰ কৰিয়ে থাকোঁ যিকোনো ক্ষেত্ৰত গাঁঠি দিবলগীয়া হ'লে সদায় সেইটো গাঁঠিয়ে ব্যৱহাৰ কৰোঁ চিম্পলকৈ সেই গাঁঠিটো দিলেই হ'ল তাত একো কৰিবলৈ নাই খালি আপোনালোকে গাঁঠিটো দিওঁতে টানকৈ দিব যাতে মানে ঊলখিনি ওলাই নাহে ইটো গাঁঠিৰ পৰা সিটো গাঁঠি দিওঁতে আপোনালোকে 2 চেণ্টিমিটাৰৰ এটা গেপ দিব বা 1 ইঞ্চৰ গেপো দিব পাৰে 2 চেণ্টিমিটাৰতকৈ মানে বেছিও দিব পাৰে একো নাই আৰু ইটো গাঁঠি হৈছে এইটো অতি সহজ গাঁঠি আৰু বহুতে মোক আগৰ ভিডিঅ'টোত কমেণ্ট কৰিছিলে যে মানে গাঁঠিটো ভাল হোৱা নাই খোল খাই যাব গাঁঠিটো দিয়াটো সম্পূৰ্ণ আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আপুনি যদি গাঁঠিটো টান কৰি দিয়ে তেতিয়াহ'লে খুলি অহাৰ কোনো সম্ভাৱনা নাই কোনো চান্সেই নাই আৰু যদি গাঁঠিটো ঢিলাকৈ দিয়ে তেতিয়াহ'লে খুলি আহিবই এতিয়া মই গোটেই নেচাটোত মই গাঁঠি দি ল'লোঁ এতিয়া এই দুটা গাঁঠিৰ মাজত এইখিনিতে কাটিব লাগিব আৰু এইখিনি কাটিব লাগিব মানে দুটা গাঁঠিৰ মাজত থকা গেপটোত আমি কাটি গোটেইখিনি এটা বল কৰি ল'ম এইখিনি মই এতিয়া কাটি ল'লোঁ কাটি লোৱাৰ পিছত এইখিনি এতিয়া আমি এটা যিহেতু এই ডম্বৰু আকৃতি হৈ আছে ইয়াক বল আকৃতি দিব লাগিব এইদৰে মই কিদৰে ভাঁজ কৰিলোঁ দেখিলেনে সেইদৰে ভাঁজ কৰি কাষত ওখ চাপৰ হৈ থকা সেইখিনি কাটি পেলাই সমানকৈ ঊলখিনি সমান কৰি দিম এইদৰে মই গোটেই বলখিনি কাটি সমান কৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাম মই চাদৰত কিদৰে লগালোঁ মই আপোনালোকক মণি ব্যৱহাৰ কৰিয়ে কেনেকৈ পম বলটো লগাব পাৰি সেইটো দেখাই দিছোঁ কাৰণ মণিটো ব্যৱহাৰ কৰিলে মানে পম বলটো খুলি অহাৰ একেবাৰে চান্স নাথাকে সি একদম ৰখি থাকিব মানে সূতাডাল মাজেদি নহ'লে পাৰ হৈ যোৱাৰ সম্ভাৱনা থাকে এইদৰে সূতাডাল ইয়াত টানকৈ লাগি থাকিব তাৰপিছত ইয়াত মই এতিয়া টানকৈ গাঁঠি দি গৈ থাকিম একদম চিম্পল একো কষ্ট নাই টানকৈ গাঁঠি দি গৈ থাকিলেই হ'ল এইদৰে গাঁঠি দি গোটেই চাদৰখন আপোনালোকে কমপ্লিট কৰি ল'ব তাৰপিছত দেখিব কি ধুনীয়া লাগিব দেখিবলৈ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব সেইটোৱে আছিলে আজিৰ ভিডিঅ'
আশা কৰোঁ সকলোৱে বুজি পাইছে মই কেনেকৈ বনাইছিলোঁ, আগৰ চাদৰখনত কেনেকৈ দহি কৰিছিলোঁ। এতিয়াও যদি আপোনালোকৰ কিবা সন্দেহ আছে তেতিয়াহ'লে আকৌ কমেণ্টত জনাব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।